গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম মোৰ চেনেললৈ। আজি এটা নতুন ৰাইডিঙৰ ভিডিঅ' আমি ষ্টাৰ্ট কৰিম। আজি যাম আমি ছিকিমলৈ। আজিৰ পৰা মানে ষ্টাৰ্টটো কৰিম। বহুত লং ৰাইড হয়। চ' মই আৰু নিয়ৰ বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ ছিকিমলৈ ৰাইড এটা কৰিম বুলি। চ' আজি আহি গ'ল সেই দিনটো। বাইক ৰেডি আৰু লগেজো বান্ধি কৰি ৰেডি হৈ আছে। ৰেডি আৰু এয়া বাইক লৈছোঁ। এয়া নিয়ৰ আহিছে উইথ ফেমিলি। পাৰ পূজাত আহি অলপ ৰৈছিলোঁ। এঘণ্টা 15 মিনিটত আমি এতিয়া গুৱাহাটী পালোহি, খানাপাৰা পাইছোঁহি। আৰু এয়া হ'ল বশিষ্ঠ চাৰিআলি যাম। এতিয়া পাইছোঁহি শৰাইঘাটৰ নতুন দলং। আৰু এইফালে ৰাইট ছাইডে দেখিছে এখন পুৰণা দলংখন, আৰু এইফালে দেখিছে লেফ্ট ছাইডে পাহাৰ বহুত ধুনীয়া। আৰু দলংখনত অলপ মানে হাই স্পীড কৰি দিছোঁ ভিডিঅ'টো, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। ছাইডে গ'লে হাজো পাব। আৰু উৰি বাবা লাক ভাল আছিলে, নহ'লে খুন্দাই লাগিল হয়। আৰু এই ফ্ৰণ্টত চাওক বহুত ধুনীয়া সেউজীয়া পাহাৰ। আমিনগাঁও ফ্লাইঅভাৰটো পাৰ হৈ এইখিনিতে ৰ'লোঁ, চাহ তাহ অলপ খালোঁ। মানে ব্ৰেকফাষ্টটো ইয়াতে কৰিলোঁ আৰু বাইকখনো ৰেষ্ট দিলোঁ। আৰু এতিয়া আগুৱাই গৈ থাকিম আকৌ। এতিয়া আমি আহি বঙাইগাঁও সোমাইছোঁ আহি। আৰু লেফ্ট ছাইডে চাওক বহুত ধুনীয়া পাহাৰৰ লাইন, বহুত ধুনীয়া দৃশ্য। আমি বঙাইগাঁও টাউনত সোমাইছিলোঁ। নিয়ৰৰ পলিউশ্যন চাৰ্টিফিকেট নাছিল বাইকৰ, চ' পলিউশ্যন চাৰ্টিফিকেটখন বনালে। আৰু এতিয়া বঙাইগাঁও টাউনৰ পৰা ওলাই গৈ আছোঁ। ছিকিমত মানে বাইকৰ পলিউশ্যন চাৰ্টিফিকেটখন প্ৰয়োজন তাত, নহ'লে ফাইন কাটে। চ' উলিয়াই লোৱাটো বেছি ভাল আগতীয়াকৈ। আৰু এয়া নিয়ৰ পাৱাৰ বেংকটো পেলাই থৈ আহিছিলে, মই বুটলি লৈ আহিছোঁ। পাৱাৰ বেংক খতম। ৱাও কিয়া নাজাৰা হে। আকাশখন চাওক কি ধুনীয়া, মানে পূৰা চকলা চকলি হৈ আছে, যেনে মাছৰ বাকলিৰ দৰে। এনেকৈ আহি আমি ৱেষ্ট বেংগল সোমাইছোঁ আহি। আৰু ৱেষ্ট বেংগলৰ ৰাস্তা চাওক বহুত ধুনীয়া, পূৰা মিহি ৰাস্তাটো। বাইক চলাই বহুত ভাল লাগিছে। আৰু ছাইডৰ দুইটা ছাইডে গছ গছনি আছে, পূৰা সেউজীয়া, মানে বহুত ভাল লাগিছে। আৰু এইফালে চাওক ৰাস্তাৰ দুইটা ছাইডে পূৰা নীলা নীলা ফুল ফুলি আছে। এয়া হ'ল ফৰেষ্ট এৰিয়া, বহুত জংঘল আছে, ওচৰে পাজৰে কোনো ঘৰে নাই। এতিয়া আমি নিমতি পাইছোঁ আহি, এখন ধাবাত সোমাইছোঁ। ইয়াতে দুপৰীয়া আহাৰটো খাই লওঁ। ৰাতিপুৱা গুৱাহাটী পাৰ হৈ খোৱা, আৰু বেলেগ একো খোৱা নাই, বহুত ভোক লাগিছে। আৰু এইফালে তেল ডিপু এটাও আছে আগত। तो हमको भी कैसे चलाना है नहीं चलाना है सब कुछ देख ध्यान रखना। अच्छा वो असम रहेगा, असम जाते हैं तो समझाते हैं।
अभी तक नहीं किए, मैंने ऐसे किए हैं हाँ, बहुत हाँ। बार। आपका नाम क्या है? विश्वजीत, विश्वजीत। हाँ ठीक है। आप कहाँ के हैं? आसाम के? आसाम नौगांव। 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 तो गुवाहाटी के तेजपुर का पास। हाँ हम शिवाचार में 2 साल था, हाँ अच्छा। हाँ हाँ वहाँ बीएड किया है। B.Ed। हाँ हाँ अभी तो बहुत डेवलप हुआ है। बहुत डेवलप। हाँ कौन सा बाइक लेके चल रहे हैं? FZ? ये और ये ठीक है, चलते हैं। ठीक है। हाँ मिलेंगे। ठीक है। अभी जाने में थैंक यू थैंक यू। আহি আহি আমি বীৰপাৰা পাইছোঁ আহি। আৰু এই ৰাইট ছাইডে চাওক কিমান ওখ ওখ পাহাৰ, সেয়াই হ'ল ছিকিমৰ পাহাৰ। ইয়াৰ পৰাই অলপ অলপ দেখা পায়। আৰু এয়া হ'ল চাপৰামাৰী ৱাইল্ড লাইফ ফৰেষ্ট। বহুত ধুনীয়া, ৰাস্তাও পূৰা ধুনীয়া। লাহে লাহে বেলিও ডুবি আহিছে আৰু সময়ো হৈছে বহুত। আৰু আমি গেংটকলৈ গৈ আছোঁ, যিমান পাৰোঁ মানে আগুৱাই থাকোঁ। আহি আহি আমি চালচা পাইছোঁ আহি, আৰু ইয়াত তেল ডিপু এটা দেখিছিলোঁ। চ' তেল ডিপুত সোমাই তেল অলপ ভৰাই লওঁ। আৰু ইয়াত তেলৰ দাম বহুত, 115 টকা। কি কৰিম আৰু, উপায় নাই, হ'লেও ভৰাই লওঁ আৰু। এতিয়া মাল বজাৰ পালোঁহি। মাল বজাৰত আমি ৰাতি থাকিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত পোহৰে হৈ আছে। চ' সময়টো নষ্ট নকৰি আমি গেংটকলৈ গৈ আছোঁ। গেংটকত ৰাতি থাকিলে তেতিয়া টাইমটো মিলিব আমাৰ, নহ'লে একদিন আমাৰ এনেই লছ হৈ যাব। চ' গৈ থাকোঁ ইয়াৰ পৰা। গেংটকলৈ এতিয়াও 113 কিলোমিটাৰ আছে। পাওঁতে ৰাতিয়ে হ'ব কিজানি। সন্মুখত থকা পাহাৰবোৰ চাওক, বহুত ধুনীয়া লাগিছে। বেলিও ডুবিলে আৰু লাহে লাহে আন্ধাৰো হৈ আহিছে। ৱাহ, কিয়া নাজাৰা হে, বহুত ধুনীয়া পাহাৰবোৰ চাওক। চেবক পাওঁতে সি আন্ধাৰে হৈছে। আৰু এখন হ'ল কৰ'নেশ্যন ব্ৰিজ। বহুত ধুনীয়া ব্ৰিজ হয়, কিন্তু আন্ধাৰ, একো ধৰিব নোৱাৰি। GoPro কেমেৰাৰ যিমানখিনি কেপচাৰ কৰিব পাৰে আৰু চাওক, পূৰা ৰাউণ্ড টাইপত আছে। এতিয়া আমি গেংটক আহি আছোঁ। 9:16 হৈছে। ৱাও, এইটো হ'ল গুৰুদ্বাৰা। গেংটক সোমাইছোঁ আহি, আৰু লাহে লাহে বৰষুণো দিছে অলপ অলপকৈ, আৰু ঠাণ্ডাও অলপ। হোটেললৈ আৰু বেছি দূৰ নাই, আৰু 100 মিটাৰমান আছে। আৰু বৰষুণটো লাহে লাহে মানে বেছিকৈ পৰি আছে। চ'
কেমেৰাটো খুলি কৰি সোমোৱাই দিওঁ, নহ'লে বৰষুণত তিতিলে অলপ প্ৰব্লেম হ'ব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাব। চ' গুড নাইট সকলোকে।